Hello, নমস্কাৰ, গুড মৰ্ণিং, ৱেলকাম টু আনাডাৰ ব্লগ। আজি কাতি বিহু আৰু সকলোলৈকে কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাবলৈ ওলাইছোঁ এতিয়া আমি মন্দিৰলৈ, দেওপানী দুৰ্গা মন্দিৰ, আৰু আমি শৰাই এখনো দিবলগীয়া আছিলে আৰু মায়েও আগতে কৈ থৈছিলে যে আমি ৰূপৰ ফুল দুপাহ দিবলৈ। তো ভাবিলোঁ কাতি বিহুৰ দিনাখনেই যাওঁ, ভাল হ'ব। সেইখিনিয়ে আৰু চাই থাকক আজিৰ ভিডিঅ'টো। ৰাতিলৈ যাম চাগে জেঠাই ঘৰলৈ, কাৰণ কাতি বিহুৰ প্ৰত্যেকবাৰ যাওঁ, বিহুৰ যি মৃতকত দিয়ে তালৈ যাওঁ, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। বাই বাই। সঁচাকৈ লগাইছা নেকি? অঁ সঁচাকৈ লগাইছোঁ। হাই হাই ইউটিউব চেনেল। আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ, কিন্তু জেগাটো মানে ইমান মানুহ। এটা নামঘৰলৈ মন্দিৰলৈ গৈ সহায় দিব লাগিব। হাই কোৱা। হেল্ল' মুনি হাই। আগত যোৱা আকৌ। অঁ ক'ব লাগিব আকৌ তুমি। আমি এয়া আহি পালোহি মন্দিৰলৈ আহিলোঁ আমি এতিয়া। অঁ ধূপ ধূনা দিলা, শৰাই চৰাই দিম আৰু তাৰপৰা ঘৰলৈ যামগৈ আৰু যাওঁগৈ। ঠিক আছে, আমাৰ মন্দিৰটো অকণমান দেখুৱাই দিছোঁ। আমি বিস্কুটৰ পেকেটো আনিবলৈ পাহৰিলোঁ নহয়, বেগটোতে লাগিব দেই। কল দিম আকৌ, কল খাব। আৰু এতিয়া আমাৰ পূজা কৰি হৈ গ'ল, গৈ আছোঁ ঘৰলৈ। আৰু মন্দিৰলৈ সোমাই অহাৰ লগে লগে মানে ইমান বেছি ভাল লাগে আৰু ইমান ধুনীয়া এটা পৰিৱেশ, আৰু সেয়াই তো চাই থাকোঁ পুৰণি ভিডিঅ'টো আজি। বিহুৰ কাতি বিহুৰ আমাৰ জ্বলাবলৈ বাকী আছে, আৰু আমি গোঁসাই ঘৰত জ্বলাইছোঁ আৰু চাকি গছ। আৰু এতিয়া আমি জ্বলাম চাকি গছ তুলসীৰ তলত। অঁ তেল লাগিব, আনা তেল। এয়া আমি গৈ আছোঁ এতিয়া চাকি জ্বলাবলৈ তুলসীৰ তলত, আৰু এয়া আমাৰ চাকি। কাতি বিহুৰ তুমি শুভেচ্ছা কেনেকৈ জ্ঞাপন কৰিবা, কৈ দিয়া। আমি এতিয়া চাকি জ্বলাম, গেটৰ চাকি জ্বলাম। অঁ আৰু ডাঙৰকৈ কওঁ, হোৱা নাই আৰু অলপ ডাঙৰকৈ ক'ব লাগিব। এতিয়া সেই নহয়, তুলসী গছৰ চাকি জ্বলাম, তাৰপিছত গেটৰ চাকি জ্বলাম, অঁ আৰু সেইখিনিয়ে আৰু সেইখিনিয়ে কৰিম আৰু। ঠিক আছে, বাই। অঁ
চাওক আমাৰ ধুনীয়াকৈ ৰেডি হৈছে চাইড চাইড এই মুহাটো আমাৰ মাৰ কাৰণে আৰু সেয়া আমাৰ শৰাই আমাৰ সজাব আজি সজাব আমাৰ মামীয়ে আমি দুটা আছে নেকি সৰু সৰু ছোৱালী আমি কি কাতি বিহুৰ আপোনালোকক সঁচাকৈ পুলক জনালোঁ ওম নমঃ শিৱায় এয়া আমি এতিয়া তুলসী তললৈ যাম আমাৰ শৰাই দিব লাগিব অকণমান তুলসী তলত কলপাত এতিয়া আমি খাই আছোঁ কাতি বিহুৰ প্ৰসাদ আৰু এয়া আমাৰ মিছ ফুলি প্ৰসাদ খাই আছোঁ আমি চবেই এইফালে আমাৰ মামীয়ে প্ৰসাদ বিতাই আছে মিছ মা মায়ে কাতি বিহুৰ শুভেচ্ছা এটা জনাই দিয়া কাতি বিহু শুভেচ্ছা থাকিল সকলোলৈ প্ৰসাদ খাইছোঁ ঠিক আছে থেংক ইউ বাই বাই গাইজ হেল্ল' এতিয়া আমি আহিলোঁ জেঠাইৰ ঘৰলৈ আমাৰ ধুন্তিৰ ঘৰলৈ আহিলোঁ কি পেলালি এইটো পানী নে কি পানী নাই পেলোৱা এয়া আমাৰ বনাই আছে জেঠাইয়ে হাঁহৰ মাংস আৰু আমাৰ জেঠাই আৰু আমাৰ ধুন্তি কৈ দিয়া আমাৰ ধুন্তি ছোৱালী ছোৱালী নহয় নহয় ল'ৰা 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 ধুনীয়া কিউট লাগিছে তুমি এটা কৈ দিয়াচোন হেল্ল' ইউটিউব চেনেল হেল্ল' ইউটিউব চেনেল মোৰ হেৰিটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া এইফালে মৃতকত দিবলৈ সজাই লোৱা হৈছে লগতে আমাৰ তিনিটা বিহুতেই মৃতকত দিয়ে আৰু এইকেইখন ভকতসকলক দিবৰ কাৰণে সজাইছে লগতে এইফালে হৈছে আমাৰ ঘৰতে বনোৱা সাজপানী মানে আমাৰ জেঠাই বনোৱা সাজপানী এয়া হৈছে আমাৰ আইতাহঁতৰ দিনৰ পৰাই চলি অহা এটা পৰম্পৰা আচলতে বিহুৰ দিনা মৃত মানুহজনক স্মৰণ কৰি দিয়া আগতে আইতাহঁতেও এনেধৰণে পৰম্পৰাটো চলাই নিছিলে আৰু এয়া ভকতসকলক আগবঢ়াই সকলোৱে আমি প্ৰাৰ্থনা কৰি সেৱা লৈ সকলোৱে ভাত পানী খাই শেষত সকলোৱে আকৌ এবাৰ সেৱা লৈ ডাঙৰৰ আশীৰ্বাদ লওঁ আৰু এয়া আমাক আশীৰ্বাদ দি আছে জেঠু মামা মহা আৰু এয়া এইফালে দেউতাই আমাক আশীৰ্বাদ দি আছে তো এইখিনি আজি ভিডিঅ'টোত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কিন্তু জনাবলৈ নাপাহৰিব লগতে লাইক শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো আজিলৈ বাই বাই